আজিৰ প্ৰজন্ম গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ছাত্ৰ ছাত্ৰী সকলোবোৰ আহিছে কি মনত ধাৰণা কি ভাবিছা যে 19 তাৰিখৰ পৰা কি আশাত ৰৈছা কেনেকৈ ন্যায় পাম বুলি ভাবিছা ধন্যবাদ বা আসলতে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোৱে আজিৰ তাৰিখত আমাৰ মূল বিষয় কিন্তু আমাৰ এইটো দুৰ্ভাগ্য যে জুবিন গাৰ্গৰ সেই ন্যায়ৰ মূল বিষয়টোৰ পৰা আঁতৰি আমি বেলেগ বিষয়ত কথা পাতিবলগীয়া হৈছে আৰু তাৰ বাবে জুবিন গাৰ্গৰ সেই ন্যায়ৰ বিষয়টোৰ পৰা মনোযোগ আঁতৰোৱাৰ বাবে এটা শক্তিয়ে অহৰহ চেষ্টা কৰি আছে আৰু সেই শক্তিটো কোন ইয়াত বহি থকা অসমৰ সকলোৱে জানে কিন্তু আমি সেইবিলাক বিষয়ৰ ওপৰত মনোযোগ নিদিয়াকৈ এইবাবেই থাকিব নোৱাৰো কাৰণ এইবাৰ ৰজাঘৰীয়াই জুবিন গাৰ্গৰ আদৰ্শৰ ওপৰত আঘাত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা দেখিবলৈ পালো যে জুবিন গাৰ্গৰ হাতৰ যিটো শিৱৰ টেটু সেই শিৱৰ টেটুটো যিহেতু জুবিন গাৰ্গৰ হাতত আছে গতিকে তেওঁক ধৰ্মীয়কৰণ কৰাৰ আচলতে চেষ্টা কৰা হৈছে তেওঁক প্ৰকৃত আচল হিন্দু সজোৱাৰ চেষ্টা কৰা হৈছে কিন্তু এই ক্ষেত্ৰত মই ৰজাঘৰীয়াক খকিয়াই দিবলৈ ভাল পাম তেওঁলোকক মই এটা উপদেশ দিবলৈ ভাল পাম যে আপোনালোকে যদি ইউটিউবত আপোনালোকে পাব জুবিন গাৰ্গৰ যদি দুটা বা তিনিটা ইণ্টাৰভিউ চাই তেতিয়াও গম পাব যে জুবিন গাৰ্গে শিৱক এগৰাকী ভগৱান হিচাপে চোৱা নাছিল জুবিন গাৰ্গে শিৱক চাইছিল এগৰাকী সাংস্কৃতিক প্ৰতীক হিচাপে জুবিন গাৰ্গে শিৱক চাইছিল এখন চিনেমা হিচাপে জুবিন গাৰ্গ ব্ৰাহ্মণ বা হিন্দুত সীমাবদ্ধ হৈ থকা নাছিল জুবিন গাৰ্গ মানুহলৈ পৰ্যবেক্ষিত হৈছিল যি মানুহলৈ আজিৰ ৰাজনৈতিক নেতাসকল পৰ্যবেক্ষিত হ'ব পৰা নাই জুবিন গাৰ্গ মানুহ হৈছিল আজিৰ ৰাজনৈতিক নেতা মানুহ হ'ব পৰা নাই আৰু তেওঁৰ সেই মানুহৰ পৰা আচলতে হিন্দু কৰিবলৈ চেষ্টা কৰা হৈছে যিটো প্ৰশ্ন কিন্তু আমি উত্থাপন কৰি থাকিব লাগিব তাৰোপৰি আৰু এটা কথা কৈ আছে যে জুবিন গাৰ্গে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই বুলি কৈছিল সেই কথাটো বোলে চিনেমাৰ হে ডায়লগ আছিল মই আকৌ এবাৰ কৈছো আপোনালোকে জুবিন গাৰ্গৰ ইণ্টাৰভিউটো এবাৰ ইউটিউবটো খুলি চাওক আপোনালোকে গম পাব সেয়া চিনেমাৰ ডায়লগ আছিল জুবিন গাৰ্গৰ প্ৰকৃত আদৰ্শ আছিল তাৰোপৰি জজ ফিল্ডত জুবিন গাৰ্গে চিঞৰি চিঞৰি কৈছিল কা আন্দোলনৰ সময়ত আপোনালোকে জানে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই কাঞ্চনজংঘা আপোনালোকে জাতি ধৰ্ম বাদ দিয়ক আৰু অসমীয়া হিচাপে এক হওক সেয়া কি চিনেমা আছিল নেকি জজ ফিল্ডত চিনেমা পাতিছিল নেকি আৰু এটা কথা তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গে গীতত কৈছিল জুবিন গাৰ্গ কি গীতৰ পৰা অভিন্ন নেকি জুবিন গাৰ্গৰ গীতৰ পৰাটো জুবিন গাৰ্গ অভিন্ন নহয় আৰু যদি জুবিন গাৰ্গৰ গীতৰ পৰা জুবিন গাৰ্গক অভিন্ন বুলি তেওঁলোকে ভাবে তেতিয়াহ'লে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় ফেচবুকত ঘূৰ গীতটো আপলোড কৰি লিখিছে যে তেওঁৰ যিটো উচ্ছেদ কৰিছে সেই উচ্ছেদ ভাল কথা জুবিন গাৰ্গৰ জৰিয়তে তেওঁৰ উচ্ছেদক সমৰ্থন কৰোৱাৰ যিটো চেষ্টা কৰিছে কিয় কৰিছে জুবিন গাৰ্গ আদৰ্শৰ ক্ষেত্ৰত আৰু এটা কথা সংযোজন কৰিবলৈ ভাল পাম মই যিটো কথা ক'লো যে আদৰ্শটোক বিনষ্ট কৰাৰ চেষ্টা কৰা হৈছে শান্তনু ভৰালী ডাঙৰীয়া যি ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি আছিল তেখেতে কিন্তু এটা কথা কৈছে যে জুবিন গাৰ্গক আকৌ এবাৰ হত্যা কৰাৰ চেষ্টা কৰা হৈছে নেকি সেই ক্ষেত্ৰত অনুৰাগীসকলক সজাগ থাকিবলৈ কৈছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিয়ে এই কথাটো কৈছে তেতিয়াহ'লে কোনে জুবিন গাৰ্গক আকৌ এবাৰ হত্যা কৰাৰ চেষ্টা কৰিছে সেইটো কিন্তু আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন